বেক টু মাই ইউটিউব চেনেল। মই কৰিশ্মাই পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষকৈ এটা বাৰ্থডে আছে, মানে বাৰ্থডেটো হৈছে মোৰ জেঠাইৰ নাতিনীয়েকৰ হয়। এতিয়া মই বাৰ্থডে খাবলৈ যাম। তাত কি হয় কি নহয় বলক আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব। আহি পাই বহি আছোঁ, মানুহ চানুহ অহা নাই, মই অকলে। বেলুন ফুলাব লৈছোঁ, বেলুন চেলুন ফুলাই আছোঁ আৰু লাহে লাহে। বেলুন চেলুন ফুলাই মেলি হৈছে আৰু এতিয়া মানুহ আহিব। আৰু এইটো হৈছে বাৰ্থডে কেকটো ভালকৈ অলপ ভিডিঅ' কৰি দেখুৱাইছোঁ আপোনালোকক। কেক চেক কাটি হ'ল, কাটি মেলি এতিয়া চবকে অলপ অলপ দিছে আৰু ভগাই মেলি। আৰু এই পোৱালিকেইটা দেখিছেনে, এনিটাইম কেক খাওঁ এনেকৈ আছে। এই ছোৱালীজনী চাওক, তাই কেক ইমানেই ভাল পায়, খাইছে চোৱা। আচলতে কেকটো চবৰে প্ৰিয়, মই বহুত ভাল পাওঁ খাই বাৰু, অকল সৰু পোৱালি বুলিয়ে নহয় আৰু। বাৰ্থডেত খুৱাইছে পোলাও আৰু মাংস খুৱাইছে। মই খোৱা বোৱাটো ইমানকৈ নেদেখুৱালোঁ আৰু মানুহৰ আগত ভিডিঅ' কৰি থাকিবলৈও বিশেষকৈ ভাল নালাগে, সেইটো কাৰণে আপোনালোকক দেখুৱাই দিলোঁ এনেকেই। খাই মেলি ঘৰলৈ আহি আছোঁ। এতিয়া ঘৰ পামগৈ আৰু তাৰপিছত সোনকালে গুচি আহিলোঁ। আজি মই মোৰ বা ঘৰলৈ যাম, মানে সেইটো কাৰণে দেৰি হ'বগৈ পোৱাত, সেইটো কাৰণে সোনকালে আহিলোঁ। এতিয়া গৈ ৰেডি হ'মগৈ, ৰেডি হৈ আপোনালোকক আকৌ লগ পাই আছোঁ। মেলি হৈ গ'ল, এতিয়া আহি আছোঁ। ৰেডি হৈ গ'লোঁ, ৰেডি হৈ মেলি আহি আছোঁ। তাৰপিছত ব'লক চাই থাকক কি কৰোঁ, আপোনালোককো দেখুৱাই থাকিম। বোলে আহিলোঁ, গাড়ী পোৱা নাই, এখনো গাড়ী নাই। বহুত দেৰি মূৰত এখন গাড়ী পালোঁ, তাতে আহি আছোঁ মই। যিহেতু মই সন্ধিয়া টাইমত আহিছিলোঁ, পৰিৱেশটো ইমান ধুনীয়া হৈ আছিলে, ভাবিলোঁ অকণ ভিডিঅ' কৰি থওঁ, আপোনালোককো দেখুৱাম। চাৰিওফালে পৰিৱেশটো চাওক, সেউজীয়া ইমান ধুনীয়া হৈ আছিলে মানে। এয়া হৈছে আমাৰ গহপুৰৰ অভাৰব্ৰিজ, সেইটো। পালোঁ, পাই চাহ তাহ খাই মেলি আজৰি। তো এতিয়া মই বনাবলৈ গৈ আছোঁ ডিম দম। ইয়াত মই প্ৰথমতে আদা নহৰুখিনি পিচি লৈ আলুটো পিটিকা কৰি ধুনীয়াকৈ ডিমটো ফালি ফালি কাটি দিছোঁ, যাতে মছলাটো ডিমত সোমায়। চ' ইয়াত অলপ তেল দিম, কেৰাহীটো গৰম কৰি অলপ তেল দিছোঁ। তেল দিয়াৰ পাছত ইয়াত ধুনীয়াকৈ তেলটো গৰম হোৱাৰ পিছত অলপ যিখিনি মছলা মই মিক্সিত পিচিছিলোঁ, সেয়া অলপ লৰাই দিছোঁ। দি লৈ আদা নহৰু আৰু পিঁয়াজটো, ইয়াত ডিমটো অলপ ভাজি লৈ নমাই দিছোঁ। ডিমটো ভাজি লৈ নমাই দিয়াৰ পিছত এতিয়া মই আকৌ যিহেতু অকলে বনাইছোঁ, মোবাইলটো ধৰিবলৈ অসুবিধা হৈছে, হ'লেও অলপ দেখুৱাইছোঁ আৰু। ইয়াত দিম এতিয়া পিচি থোৱা মছলাখিনি দি দিম। পিচি থোৱা মছলাখিনি দি লৈছোঁ। দি হোৱাৰ পিছত ইয়াত দিম এতিয়া মছলাখিনি ভালকৈ পিচি লৈছোঁ। পিচি লৈ ইয়াত ভাজিছোঁ ধুনীয়াকৈ। এতিয়া দি দিম আলুখিনি, পিটিকা কৰি থোৱা আলুখিনি দি লৈ ধুনীয়াকৈ লৰাই লৈ যাতে গোটেই মছলাখিনি ইয়াত সোমাই যায়, ধুনীয়াকৈ লৰাইছোঁ। ইয়াত অলপ জিৰা দিছোঁ, বিশেষকৈ একো নাই দিয়া আৰু, ইমান মছলা দিও খাই ভাল নাপাওঁ, সেইটো কাৰণে অকল জিৰা অকণমান দি দিছোঁ। দি লৈ ইয়াত গৰম পানী দিলে বেছি ভাল, সেয়ে মই গৰম পানী দিছোঁ। গৰম পানী দি অলপ মিহলাই দি অলপ টাইম উতলিবলৈ দিম বস্তুটো। উতল অহাৰ পিছত ডিমটো দি দিম। এতিয়া ফাৰ্ষ্ট উতলিবলৈ মই দিম। যিহেতু অলপ উতলিছে, এতিয়া ইয়াত মই ডিম দি দিম। ডিমখিনি দিয়াৰ পিছত অলপ লৰাই লৈ আপোনালোকে এনেকৈ ঘৰতে কেতিয়াবা একো স্পেচিয়েল নাথাকিলে বনাই খাব পাৰে, বহুত টেষ্টি খাবলৈ।
এতিয়া মই বনালোঁ, বনাই মেলি খাম আৰু এয়া ধুনীয়াকৈ হৈ গ'ল। ফাইনেলি ৰেডি হৈ গ'ল এইটো। এনেকৈ আপোনালোকে ডিম দম বনাই খাব পাৰে ঘৰতে, কেতিয়াবা বনাই খাবচোন। ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।